উফ কি ভস্ময়া গৰম দিছে ফেনৰ বতাহডালো গাত লগা নাই একদম গৰম গৰমহে লাগিছে লাগিলেও এই গৰমত যে মানুহবোৰ কেনেকে আছে আৰু আজিকালি পিছে সকলো মানুহৰ ঘৰতে এচি আমাৰ ঘৰতে কিবা এচি নাই এই গৰমত যে একেবাৰে কিবা লাগি যায় চাও দেউতাক কৈ চাও যদি এটা এচি আনে আশাটো পিছে নাই কিন্তু চেষ্টা কৰি চাব লাগিব দেউতা দেউতা লৰা ক দেউতা তুমি দেখোন ইয়াতে পকাতে বহি আছা এই গৰমখনতনো কি কৰিবি কতোৱে আৰাম নাই এই ইয়াতে শুয়ে আৰাম লাগিছে অলপ সেইকাৰণেতো মই এটা গৰমৰ সলিউশন লৈ আহিছো সলিউশন মানে কি আকৌ গৰমৰ উপায় গৰমৰ পৰা বচা উপায় সঁচা কথা কৈছ নেকি তই গৰমৰ পৰা বচা উপায় আছে নেকি এই জল্দি ক কিয়নো নাই ব'লা না দেউতা এটা এচি লৈ আহো একদম ঘৰটো কাশ্মীৰৰ নিচিনা ঠাণ্ডা হৈ থাকিব সেয়াহে উপায় মই ভাবিছো তই কিবা ঘৰুৱা উপায় আনিছ নেকি আৰে ঘৰুৱা উপায়নো এতিয়া ক'ত আছে গৰমখনত ব'লা না এটা এচি আনো একদম ঠাণ্ডা ঠাণ্ডা চিল হৈ থাকিব ঘৰটো ল'ৰা এতিয়া নোৱাৰো পইচাৰ বহুত দিগদাৰ হৈ আছে এতিয়া আনিব পৰা নাযাব এচি দেউতা ব'লা না এটা এচি আনোগে ইমান গৰম লাগিছে কিবা এই গৰমখনত থাকিব নোৱাৰা হৈছো ব'লা না প্লিজ ল'ৰা এবাৰ গলে বুজি নাপাও নেকি এতিয়া পইচা পাতি নাই বোলো এতিয়া আনিব নোৱাৰো নাই গৰম ইমান পৰিছে দেউতা এটা এচি আনা না ৰুমটোত চোৱা এনেকুৱা গৰম পেলাইছে মানে এনেকুৱা লাগে যে আমি বইল হৈ যাম ল'ৰা চিঞৰিলে কিবা পইচা আহিব নেকি এতিয়া কিন্তু পইচা বহুত নাটনি হৈ আছে কেইদিনমান পিছতহে আনিব পৰা যাব আনিলেও দেউতা গৰম হতে কিবা এচি লাগে ঠাণ্ডা দিনত এচি লগাই গেলে কি হব ঠাণ্ডা দিনত এচি দামটো অলপ কমিব নহয় তেতিয়া আনিম দে ঠাণ্ডা দিনত আনি কেনে তুমি কিবা কম্বলৈ শুই থাকিবা যদি তেতিয়া আমাক নালাগে ঠাণ্ডা দিনত কিবা এচি লগাব আহিছা তুমি মানুহে আমাক পাগল বুলি কব মানুহে যি কয় কওক দে মানুহে আমাক পইচা নিদিয়ে নহয় কিবা হলেও এইকেইদিনহে কিবা গৰম পৰিছে এতিয়া লগালেহে এচি পিছততো কামেই নাই এচিৰ কি হৈছে বাপেক পুতেকৰ মই পিছপিনৰ বাৰীখনৰ পৰা শুনিয়ে আহিছো ইমান চিঞৰ বাখৰ তোমালোকৰনো কি হৈছে ইমান চিঞৰ বাখৰ কৰিছা মই কিবা এটা চাই আছিলো চাব নাপালো ভালকে চোৱা লৰাক বোলে এচি লাগে এনে পইচা ইমান নাটনি হৈছে লৰাক আকৌ এচি লগা হৈছে দেউতা দীপকে কিন্তু বেয়া কোৱা নাই যিডালহে গৰম পেলাইছে এচি লগা হৈছে কিন্তু এটা ময়ো তোমাক কম বুলিয়ে ভাবি আছিলো ছোৱালী তয়ো তাৰ লগত লাগ বাপেৰৰ পইচা আছে নে নাই এবাৰো চাইছ এচি এটা কিন্তু লগা হৈছে ইমান গৰম পেলাইছে মই কিবা পাকঘৰত কাম কৰিব নোৱাৰা হৈছো পাকঘৰত কাম কৰি কেনে অলপ এচিৰ তলতো কমচে কম বহিব পাৰিম এতিয়া সকলোকে এচিয়ে লগা হৈছে আমি সৰুৰ পৰা বিচনী মাৰি মাৰিয়ে দিনবিলাক পাৰ কৰি আহিলো এতিয়া তোমালোকে এচি লাগে এতিয়া আগৰ দিনবোৰ নাই নহয় আগতে কিমান গছ গছনি আছিল পৰিৱেশটো ইমান ঠাণ্ডা আছিল আগৰ এতিয়া আৰু গছ গছনিবোৰ কাটি কেনে গোটেই তহিলং কৰিছে তেতিয়া এচিৰ কোনো দৰকাৰেই নাছিল আৰু তেতিয়া এচিয়ে নাছিল ক'ৰ পৰানো ল'ব আৰু দেউতা এতিয়া মাও কৈছে এতিয়া তুমি ল'বই লাগিব মায়েৰে কৈছে নহয় এতিয়া মায়েৰকে ল'ব দে মোৰ যে হাঁহ কুকুৰাবোৰ বেছি পইচাবোৰ কোনে লৈছিলে আপুনিতো লৈছিলে ন মোৰ দুটা পঠা ছাগলী আছিল সেইকেইটাতো বিকিলে আপুনি সেইবোৰ পইচা দি এতিয়া এচি আনকগে যাওক তহঁতে মানে আজি মোক ধৰিছ তহঁতক মানে এচি লাগিবই আজি আমাক এচি লাগিবই ঠিক আছে আৰুনো কি কৰিম বল এটা লৈ আনো মই কিন্তু আগতে কৈ দিছো দেই বেছি কিন্তু দামী চাই আনিব নোৱাৰো ৰুমটো যদি অলপ চলপ ঠাণ্ডা কৰিব পাৰে সেনেকুৱাই আনিম যাতে যেনে থাকিব পাৰো তেনেকুৱা এটা আনিম হ'ব বলাচোন আগতে দোকানত পিছত দেখা যাব যা বৰণকো কৈছা কৈ যা সি যদি যায় যাব আমাৰ লগত ৰবা মই কৈছো গৈ বৰণদাক জল্দি ক মই গা ধুই আহি আছো ভালে হ'ল এতিয়া এচিৰ তলত বহিব পাৰিম ভাইটি তই জল্দি ফোন কৰি ক বৰণদাক মই অলপ ভিতৰ পিনে যাওঁ হ'ব যা হেল্ল' বৰণদা এটা কাম আছিল যাব নেকি আমাৰ লগত কি কাম দীপক আজি আমি এচি এটা আনিম বুলি ভাবি আছো যাব নেকি কওক কি তোমালোকে এচি আনিবা যাম কিয় নাযাম ৰবা গৈছো তোমালোকৰ ঘৰৰ পিনে সোনকালে আহক যাও মই জলদি ৰেডি হৈ লওঁ আজিতো এচি আনিব যাব লাগিব ব'লা দেউতা নহলে ওলাই দিও বল বা তই যাবি নেকি নাই মই গৈনো কি কৰিম তহঁতে গৈ কেনে এটা ভাল চাই লৈ আজা জানো তইনো ক'ত যাবি তই দিনটো আৰু মোবাইলটোহে পিটিকি থাকিবি দীপক তই কিন্তু বেছি কৰি নাথাকিবি দে চব সময়তে এতিয়াতো ময়ো ৰিংকিহঁতক ক'ব পাৰিম যে মোৰ ঘৰত এচি আছে তাই বহুত কৈ থাকে নহয় সিহঁতৰ ঘৰত এচি আছে বুলি ঠিক আছে ব'লা এতিয়া যাব লাগে সোনকালে দীপক জলদি গাড়ীটো যাব লাগে উঠিছো উঠিলা নহয় ভালকে চবে
উঠিলে ব'লা দেউতা বৰণ তোমালোকে গৈ থাকা মই গাড়ীখন পাৰ্কিঙত লগাই আহি আছো যাওক ভালকে লগাই আহক গাড়ীখন ব'লা বৰণ আমি ভিতৰত সোমাই যাওঁ ব'লা বাহ সোমাই আহি একদম চেঁচা লাগি গৈছে চাৰিওপিনে এচি আকৌ চেঁচা নালাগিবনে দাদা বাইদেউ কি লাগে বাইদেউ নাই দাদা আৰু ভাইটিহে আছে দাদা ভাইটি কি লাগে কওক আমাক এচিহে লাগিছিল এচি লাগে নেকি আহা মোৰ পিছে পিছে আহা একদম ধুনীয়া এচি ষ্টক পৰি আছে পুৰা ঐ ল'ৰা তই ইমান আগে ভাগি কিয় হেৰি কৰি আছো কম নহয় আমি কৈছোহে কিবা এচি ল'ম যে ইমান ফূৰ্তি লাগি আছে মোৰ মইহে জানো হ'ব দে ঘৰত গৈ কেনে ফূৰ্তি কৰিবি যিমান কৰ ইয়াতে আমাক কথা পাতিবলৈ দে তই মনে মনে থাক অলপ দেৰি কৈছিলোহে কিবা এচি ল'ম বুলি দেখকচোন এচি এটা ভাল চাই পিলিঙা দুটামান এচি লৈ আনচোন ভাল চাই এইটো আকৌ কেনেকুৱা নাম পিলিঙা আৰু মানুহৰ নাম থাকেনে বৰণ কেনেকুৱা নাম পিলিঙা তাল এটা এতিয়া আহি পালে ইয়াতে থ আৰু যা এইটো চাওক দাদা এইটো হ'ল চেমচাঙৰ এচি এটা এইটো একদম মজা ৰুমটো কুলিং কৰি দিব তো ল'ব নেকি কওক এচিটো বেয়া লাগে নাই দামটোনো কিমান দামটো বেছি নহয় মাত্ৰ 25,000 টকা হে দামটোহে বেছি হৈ গ'ল ইমান অনা নাই নহয় লগত ন' টেনচন ভয়নো কিয় খাইছে আৰু আছে নহয় এচি পিলিঙা এইটো এচি লৈ যা আৰু এটা এচি লৈ আন তালটো এতিয়া আনিলো মই দাদা এইটো চাওক এচি এটা এইটো সেইটোতকৈ অলপ কম কুলিং মাৰিব কিন্তু মাৰিব আৰু ভালে মাৰিব এইটো আপোনাৰ কিমান 18,000 টকা পৰিব পইচাটো অলপ বেছি কোৱা নাই নে দামটো অলপ কমাওক কমাই কৈছিলো আপোনালোকক কিন্তু যদি বেছি লাগিছে এটা কাম কৰক 17,999 টকা দি কেনে লৈ যাওক এটকাটোনো কি কৰিব আমাক দিছে আপোনালোক কমাই কৈছো অলৰেডি আৰু কমাব কৈ আছে যদি মই কি কৰিম তাকো আৰু এটকা কমাই নে মানুহে আপোনাৰো নহয় মোৰো নহয় 17,500 টকাত লৈ যাওক মই কিন্তু 16,000 টকা মানহে দিম দে আৰু কিন্তু এটকাও নিদিওঁ 16,000 টকাত এচি পায় নেকি কিবা 16,000 টকাত নহ'ব দেই 17,000 টকা যেনেকে নহওক লাগিবই ঠিক আছে আপোনাৰো নহয় মোৰো নহয় 16,500 টকা দিম দিয়ক আপুনি দাদা ইমান কমত নোৱাৰি নহয় নোৱাৰি যদি হ'ব দিয়ক বৰণ ব'লা বেলেগ দোকানত চাম আমি দাদা ৰ'ব ক'ত যায় ৰ'ব আৰু 200 টকা এটা দিব 16,700 টকা দিলে হ'ব দিয়ক নাই মই আৰু বেছি দিব নোৱাৰো দে 16,500 যদি দিয়া আৰু কিনো কম আপোনালোকে ফাৰ্ষ্ট কাষ্টমাৰে লৈ যাওক আহি গ'ল এচি বুম্মা চালে বুম দীপক তুমি কি আবোল তাবোল বকিছা এইটো ধুম্মা চালে হয় বুম্মা চালে নহয় মোৰ মানে একদম ফূৰ্তিতে কিবা ওলাই গৈছে লগোৱা হৈ গ'ল এচি কি ঠাণ্ডা ঠাণ্ডা বতাহ মাৰিছে ন মা বতাহ কিন্তু ভালে মাৰিছে মাৰিলে হ'বনে বতাহ একদম 16,500 টকা দি আনিছো তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'তে ইমানতে সমাপ্ত মাৰিছো আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব নাপাহৰিব আৰু দেখিলে নহয় গৰমখনত এচি লগালো এতিয়া আৰু এচি বতাহ খাই থাকিম আৰু ধন্যবাদ।